নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ অন্যটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। চোৱা বন্ধু বান্ধৱীসকল আমাৰ কামাণ্ডো সাইকোমেট্ৰিক টেষ্টটো হ'বলগীয়া হৈ আছে। তাৰ ওপৰত এপ্টিটিউড আৰু জিকে কুৱেশ্যনো আহিব পাৰে। মই তাৰে কেইটামান অতি প্ৰয়োজনীয় কুৱেশ্যন কেইটামান লৈ আহিছোঁ তোমালোকলৈ। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা সকলোৱে হা। প্ৰথম কুৱেশ্যনটো লৈছোঁ, আমাৰ দেশত আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অসম ৰাইফল, আসাম ৰাইফল। ঠিক আছে, আসাম ৰাইফলৰ ওপৰত এটা হ'লেও কুৱেশ্যন সুধিবই, কিয়নো আমাৰ কামাণ্ডোৰ ট্ৰেইনিংটো আসাম ৰাইফলৰ যোগেদি কৰা হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে আসাম ৰাইফল কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1920 চনত আসাম ৰাইফল গঠন কৰা হৈছিল। আৰু 5টা নতুনকৈ কামাণ্ডো বেটেলিয়ান গঠন কৰা হৈছে বন্ধু বান্ধৱীসকল। আৰু সেই উত্তৰকেইটা মই সকলো উত্তৰে দিম এই ভিডিঅ'টোত, তোমালোকে চাই থাকা। নেক্সট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো হৈছে মান্দাকাটাত। ঠিক আছে, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ ছেকেণ্ড কামাণ্ডো বেটেলিয়ান ক'ত গঠন কৰা হৈছে? এইটো নতুনকৈ গঠন কৰা হৈছে বন্ধু বান্ধৱীসকল। 5টা নতুনকৈ কামাণ্ডো বেটেলিয়ান গঠন কৰা হৈছে। ইয়াৰ উত্তৰটো হৈছে হাইলাকান্দি জিলাৰ বীৰসীমাত গঠন কৰা হৈছে ছেকেণ্ড কামাণ্ডো বেটেলিয়ানটো। ঠিক আছে, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ থাৰ্ড কামাণ্ডো বেটেলিয়ান ক'ত গঠন কৰা হ'ব? ইয়াৰ উত্তৰটো হৈছে কাৰ্বি আংলং জিলাত দলদলিত। ঠিক আছে, এইকেইটা নতুনকৈ গঠন কৰা হৈছে বন্ধু বান্ধৱীসকল কামাণ্ডো বেটেলিয়ান। ঠিক আছে, অসম আৰক্ষীৰ চতুৰ্থ কামাণ্ডো বেটেলিয়ান ক'ত গঠন কৰা হ'ব? ইয়াৰ উত্তৰটো হৈছে শিৱসাগৰ জিলাৰ গেলেকীত চতুৰ্থ কামাণ্ডো বেটেলিয়ানটো গঠন কৰা হ'ব। ঠিক আছে, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ পঞ্চম কামাণ্ডো বেটেলিয়ান ক'ত গঠন কৰা হ'ব? ইয়াৰ উত্তৰটো হৈছে বিশ্বনাথ জিলাৰ পাভৈত গঠন কৰা হ'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, এইকেইটা নতুনকৈ গঠন কৰিছে কামাণ্ডো বেটেলিয়ান আমাৰ অসমত। ঠিক আছে, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসম আৰক্ষীৰ ষষ্ঠ কামাণ্ডো বেটেলিয়ান ক'ত গঠন কৰা হ'ব? ইয়াৰ উত্তৰটো হৈছে তিনিচুকীয়া জিলাৰ শদিয়াৰ অম্বিকাপুৰত এইটো গঠন কৰা হ'ব। ঠিক আছে, তিনিচুকীয়া জিলাৰ অম্বিকাপুৰত। ঠিক আছে, 5টা নতুনকৈ এই কামাণ্ডো বেটেলিয়ান গঠন কৰা হৈছে। ঠিক আছে বন্ধু বান্ধৱীসকল, ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে অসমত নতুনকৈ কেইটা কামাণ্ডো বেটেলিয়ান গঠন কৰা হ'ব? কেইটা গঠন কৰা হ'ব বন্ধু বান্ধৱীসকল? 5টা। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে সুধিব পাৰে আমাৰ সাইকোমেট্ৰিক টেষ্টত। ইয়াৰ ভিতৰত এটা হ'লেও কুৱেশ্যন তোমাক 100% দিছোঁ, এটা হ'লেও কুৱেশ্যন সুধিব তোমাৰ কাৰণে। বহুত প্ৰয়োজনীয়, তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। আৰু এটা কুৱেশ্যন কৈছোঁ, অসমত গঠন হোৱা প্ৰথম মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? তোমালোকে জানাই সকলোৱে, বীৰংগনা। ঠিক আছে, প্ৰথম অসমত গঠন হৈছে মহিলা কামাণ্ডো বাহিনী এটাই আছে, বীৰংগনা। ছোৱালীৰ কাৰণে প্ৰথম গঠন কৰা হৈছে এইটো, মহিলাসকলৰ কাৰণে। ঠিক আছে, আৰু অসম আৰক্ষী অধিক শক্তিশালী কৰিবৰ কাৰণে 5টা নতুনকৈ কামাণ্ডো বেটেলিয়ান গঠন কৰা হ'ব। ঠিক আছে বন্ধু বান্ধৱীসকল, এইকেইটা সকলোৱে নাজানে চাগে, সেইবাবে মই তোমালোকক সকলোকে শ্বেয়াৰ কৰিছোঁ যাতে তোমালোকে জনাটো প্ৰয়োজনীয়। এজন সকলোৱে কামাণ্ডোৰ বাবে ৰৈ আছা আৰু সকলোৱে প্ৰিপাৰেশ্যন চলাই আছা ভালদৰে। মই প্ৰিপাৰেশ্যন চলাই আছোঁ। মানুহে কয়, শিক্ষকে কয় যে শিক্ষা দিলে শিক্ষা বেছি বাঢ়ে বুলি কয় মানে, সেইবাবে মই মোৰ যিমানখিনি মই জানো তোমালোকলৈ শ্বেয়াৰ কৰিছোঁ। আৰু তোমালোকে যদি কিবা নজনা থাকিলে মোক মেছেজ কৰিবা, তাৰ ওপৰত মই ভিডিঅ' বনাই দিম তোমালোকৰ সকলোকে। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল। আৰু মই এপ্টিটিউডৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ ওপৰত মই নেক্সট এটা ভিডিঅ' লৈ আহিম। সেই ভিডিঅ'টোৰ বাবে তোমালোকে অপেক্ষা কৰা। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা প্লিজ বন্ধু হিচাপে বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰে লগৰ বন্ধু বান্ধৱী সকলোলৈ। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ থাকিল। জয় আই অসম, জয় কামাণ্ডো।